হেল্ল' গাইজ, আকৌ মই আজি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু লগতে ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে গম পাই যায়। আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ৰাম, আজি ইমান দিনৰ মধ্যে স্কুলখনলৈ আহিছোঁ। কিমান দিন যে তোক দেখা নাই। আইও দেহি, গোটেইজনীচোন একেবাৰে গোটা আলুটোৰ নিচিনা হৈ পৰিলি। দেহি তাইহে একেবাৰে জিৰ' ফিগাৰজনী। গোটেই তোৰ ঘৰত মাৰে কি একো খাবলৈ নিদিলে নি? মোৰ মায়ে আকৌ ঘৰত আকৌ ধুনীয়া ধুনীয়া খাবলৈ বনাইছিলে আকৌ। তাকে তই যেন গোটেই একেবাৰে শুকান মাছজনীৰ নিচিনা হৈ পৰিলি। তই যে মোক যে তেনেকৈ ক'লি। হ'ব দে, এইবোৰ বাদ দেচোন। তই লকডাউনত কি কৰিলি? মই টিকটক বনালোঁ, তাৰপিছত এক্টিং কৰিলোঁ টিকটকত। মোৰ জানো ফলোৱাৰ্ছ কিমান হ'ল? 100K ওপৰ হৈ গ'ল। তই টিকটক কৰ নে? তোৰ ফলোৱাৰ্ছ কিমান? তই কৰিব জানো? মই এইবোৰ টিকটক চিকটক নবনাওঁ দেই। টিকটক বেন হ'ল নহয়। আইও দেহি, পপুলাৰিটিটো তোৰতো এনেই গ'ল। আমাৰে ভাল আৰু দিয়া। ছাৰ আহিছে, তই মনে মনে বহি থাক। ঐ, কি ক্লাছটো ইমান চিঞৰ বাখৰ কৰি আছ? আহিয়ে তহঁতৰ কি কথা বতৰা আৰম্ভ হ'লেই নি? তহঁতে লকডাউনত পঢ়া শুনা কৰিলি নে এনেই ঘূৰি ফুৰি থাকিলি? ছাৰ পঢ়িলোঁ। ছাৰ ময়ো পঢ়িছিলোঁ। বাৰু দে, পঢ়িছ যদিতো ভালেই। পিংকি, তই সিহঁতৰ মুখত কি সানিছ? অকণমান মানে লিপষ্টিক হৈয়ে আহিছিলোঁ। পাইছে লিপষ্টিক সানিয়ে। হ'ব, সেইবোৰ ঘৰত লগাবি। স্কুললৈ আৰু নেক্সট টাইমৰ পৰা লগাই নাহিবি। এতিয়া এটেণ্ডেঞ্চখিনি চবে মনে মনে থাক এতিয়া দেই। মোৰ খং উঠিলে হ'লে চবকে গৰু পিটন দিম আকৌ। ৰোল নং 1 ৰোল নম্বৰ 1 চব মোৰে আছিলে। মই নকলোঁ, মই পাহৰি থাকিলোঁ মোৰ ৰোল নম্বৰটো। ৰোল নম্বৰ 1 ৰিয়ান হয়নে? ছাৰ মোৰে ৰোল নম্বৰ নহয় মানে ছাৰ। ছাৰ আজি ৰোল নম্বৰটো দি দিয়ক। আপুনি ৰোল নম্বৰটো দিওঁতে মই কিতাপখন উলিয়াই আছিলোঁ। তহঁতে এমাহ দুমাহতে তহঁতৰ মানে ৰোল নম্বৰকেইটাই পাহৰিলি। তহঁতে পঢ়িছ যে সন্দেহে। কচোন এতিয়া হোৱাট ইজ এ স্কেল? ছাৰ মই পাৰিম। ছাৰ হোৱাট ইজ এ স্কেল মানে হৈছে ছাৰ, আপুনি যে কেতিয়াবা কয় তহঁতক গৰু পিটন দিম। আপুনি যোনডাল স্কেলেৰে গৰু পিটন দিব খুজি থাকে ন, সেইডালকে স্কেল বুলি কয়। হেত জদা মূৰ্খ, মই সেইটো স্কেলৰ কথা কোৱা নাই ন, মই কিতাপৰ স্কেলৰ কথা কৈছোঁ। অংকত যে কৰ সেইটো কথা কৈছোঁ। ছাৰ বেল মাৰিলে। তহঁতৰ কি মন কি অকল এই বেলটোৰ ওপৰত নি? কাইলৈ মই তহঁতৰ পৰীক্ষা ল'ম, ভালকৈ পঢ়া শুনা কৰি আহিবি। হ'ব ছাৰ। ৰাম, আজি কেনেবাকৈ বাচিছোঁ আৰু দেই। কাইলৈ কি হয় নাজানো আৰু। মোৰ কিতাপখন ক'লৈ গ'ল জানো, মই পোৱাই নাই। মোৰখনো ক'ত গ'ল জানো, পাহৰিয়ে থাকিলোঁ নহয়। আকৌ তই বোলে পঢ়িছ বোলে লকডাউনত। নহয়, মই পঢ়িছিলোঁ মানে, তাৰপিছত মানে সেইদিনাখন ক'ৰবালৈ গৈছিলোঁ, ক'তনো কিতাপখন থলোঁ জানো, পাহৰিয়ে থাকিলোঁ। মই চাগে কাইলৈ কলেজ আহিব নোৱাৰিম চাগে। কিয় পৰীক্ষা লোৱাৰ ভয়তে নি? মোৰ মানে কাইলৈ বিয়া এখন আছে। গম পাইছোঁ দে।